নমস্কাৰ আপোনালোক সকলোকে মই অনুপম হালিয়ে এপিপি ষ্টুডিঅ'ৰ তৰফৰ পৰা নৱবৰ্ষ আৰু আগন্তুক মাঘ বিহুৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। এপিপি ষ্টুডিঅ'ৰ নতুন অনুষ্ঠান সৰমৰ্চনালৈ আপোনালোক সকলোকে মই অনুপম হালিয়ে পোনপ্ৰথমতে স্বাগতম জনাইছোঁ। আজি মোৰ লগত উপস্থিত আছে গৰিসাগৰৰ সুগায়ক তথা আমাৰ সকলোৰে পৰিচিত অংশুমান দাস। আমি তেখেতৰ গান শুনিম আৰু আমি তেখেতৰ লগত কথা পাতিম। তেন্তে পলম নকৰি আজি আমাৰ এই অনুষ্ঠানটো মই অনুপম হালিয়ে আৰম্ভ কৰিছোঁ। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অগণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অগণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে। আপোনালোক সকলোৱে দেখিলে অংশুমান দাসে ডক্টৰ ভূপেন হাজৰিকাক সন্মান জনাই তেখেতৰ ৰচিত এটা গীত গালে। তেন্তে আমি তেখেতৰ পৰা আৰু এটা গান শুনিবলৈ আগবাঢ়িছোঁ। অংশুমান দাসে দুটা ভূপেন হাজৰিকাৰ সুন্দৰ সুন্দৰ গীত আমাৰ আগত পৰিৱেশন কৰিলে। এইবাৰ তেখেতে পৰিৱেশন কৰিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা আমাৰ সকলোৰে চিনাকি আমাৰ সকলোৰে হিয়াৰ মথু বিপিন চাওদাঙৰ আহিছো ওলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম। কলা কলা ডাৱৰবোৰে আকাশনা ভৰিছে সুশাইখন গণি গণি জনমীয়ে কান্দিছে তেজাল ডেকা গাভৰুৱে বিয়ৰ সাজে সাজিছে দেশ জাতিক বচাবলে অসম সেনা আহিছে হাৰে আছো মই আৰু শত জনগণ নহৰ বাবে মই আহিছো ওলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম। আজিলৈ এৰিছোঁ, ধন্যবাদ। জয় অসম। যদি আমাৰ এই ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।